रोस्टेड भेजिटेबल चाटनी बनाओ कारण आम तेवा गरम करिम और तक आम अकमान तेल ढाली दिम तारपिছত आम एटा बिलाही लै लम लसुन लै लम धनिया पात लै लम जलकिया लै लम पियाज लै लम और कैप्सिकाम এই গোটেইখিনি সবজি আমি তেৱাত ঢালি দিম গোটেইখিনি সবজি ঢালি দিলোঁ মই সবজিখিনি আমি 3-4 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত ভাজি লম এইখিনি এনেকৈ ভাজি ল'ব এতিয়া আমি ইয়াত নিমখ ঢালি দিম তেন্তে সোৱাদ অনুসাৰ নিমখ ঢালি দিব আৰু নিমখ ঢলাৰ পিছত আমি 1 মিনিটমান আৰু ভাজি লম যেতিয়ালৈকে পিয়াজ আৰু বাকিবোৰ বস্তু সফট হৈ নাযায় তেতিয়ালৈকে ভাজি থাকিব এইখিনি আমাৰ সবজিখিনি ভজা হৈ গৈছে এতিয়া আমি গ্যাসটো অফ কৰি দিম আৰু এই সবজিখিনি আমি ঠাণ্ডা হ'বলৈ দিম এটো সক আমাৰ সবজিখিনি ঠাণ্ডা হৈ গৈছে এতিয়া এইখিনি আমি গ্ৰাইণ্ডিং জাৰটাত ঢালি দিম আৰু গ্ৰাইণ্ডিং জাৰটোত আমি একো পানী এড কৰিব নালাগে অকল আপোনালোকে জাৰটো ঢাকন বন্ধ কৰি এইখিনি গ্ৰাইণ্ড কৰি ল'ব এয়া সক মই গ্ৰাইণ্ড কৰি ল'লোঁ এনে এটো আমাৰ ভেজিটেবল চাটনিটো ৰেডি হৈ গ'ল এতিয়া মই এইখিনি সাৰ্ভ কৰি লম এই চাটনিটো আপোনালোকে পুৰি পৰাঠা বা জিহৰ লগত খালেও ভাল পাব আৰু এটো বহুত ইউনিক চাটনি হয় তেন্তে আপোনালোকে रोस्टेड ভেজিটেবল চাটনিটো এবাৰ ট্ৰাই কৰি চাব আপোনালোকে নিশ্চয় ভাল পাব খায়